আমাৰ অসম দেশখন বিভিন্ন গাঁৱেৰে ভৰপূৰ আৰু এই গাঁৱত বিভিন্ন ধৰণৰ আমাৰ সহজ সৰল গাঁওবাসী বসবাস কৰে। তেওঁলোকৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে খেতি পথাৰ কৰা, খেতি চপোৱা, খেতি আৰম্ভ কৰা, বিভিন্ন ধৰণৰ খেতি কৰে, ধান খেতি, মৰাপাট, সৰিয়হ, বিভিন্ন ধৰণৰ খেতি। মোৰ ঘৰ যিহেতু মাজুলীত, সৰুৰ পৰা দেখিছোঁ এই গাঁৱৰ সুন্দৰ পৰিৱেশবিলাক, আৰু এই গাঁৱৰ সুন্দৰ পৰিৱেশবিলাক মই সদায় স্বচক্ষুৰে চাবলৈ খুব বিচাৰোঁ। আৰু সদায় নতুন নতুন কৌশল আৱিষ্কাৰ কৰে মানুহবিলাকে খেতি পথাৰত। তেওঁলোকে বহুত কম সময়ত বিভিন্ন ধৰণৰ কাম বহুত সোনকালে কৰিবৰ কাৰণে সদায় অহৰহ চেষ্টা কৰে। বিজ্ঞানৰ এই বহুত আগবাঢ়ি আহিছে যদিও তেওঁলোকে নিজৰ যোনবিলাক কাৰিকৰী জ্ঞান বা কাৰিকৰী পদ্ধতি সেইবিলাক ব্যৱহাৰ কৰিবলৈ খোজে। এই যে পানীত নামি আছে ব্যক্তিজন দেখিছে, তেওঁ এজন ভাল খেতিয়ক হয়। তেওঁ বহুত ধৰণৰ খেতি কৰে। পানীত এটা পানী কাপোৰ মেলি লৈছে, কিয় জানেনে? আপোনালোকে আচৰিত পাব। এই পানী কাপোৰটোত তেওঁলোকে অলপ ধানৰ কঠীয়া কঢ়িয়াব। যিহেতু পানীত কঠীয়াখিনি কঢ়িয়াই কান্ধত লৈ যাবলৈ এখন পথাৰৰ পৰা আন এখনলৈ অসুবিধা হয়। তেখেতে এটা ডাঙৰ পানী কাপোৰ লৈছে। এই পানী কাপোৰটো কমেও 13-14 ফুটমান দীঘল হ'ব, 6 ফুট বহল। তেখেতে দুটা জাপ কৰি লৈছে, কৰি তেওঁ পানীত এনেকৈ মেলি আগ দুটা বান্ধি দিছে। আৰু বান্ধি দেখিছে হাতত কঠীয়া লৈ আহিছে। দাদাজনে এই কঠীয়াখিনি সেই পানী কাপোৰটোত জাপি জাপি কঢ়িয়াই লৈ যাব, কাৰণ পানী কাপোৰটো পানীত উপঙিব। আৰু তেখেতে অনায়াসে গোটেই কঠীয়াবিলাক তেওঁ কান্ধত নিনিয়াকৈ ধুনীয়া ধৰণে বৰ সহজতে তেওঁ কঢ়িয়াই লৈ, দেখিছে এইখিনি তেখেতে কেনেধৰণে পেকিং কৰি দিছে। এনেধৰণে তেখেতে গোটেই কঠীয়াখিনি এইখন পথাৰৰ পৰা সিখন পথাৰলৈ এই হোলাটো, পানীৰ হোলাটো পাৰ কৰি লৈ যাব। কাৰণ এতিয়া খেতিৰ সময়, পানী শুকাই গৈছে। পথাৰবিলাকত পানী চাপি অহাৰ লগে লগে ওলাই অহা মাটিবিলাকত এই ধান খেতি কৰিবৰ কাৰণে তেওঁলোকে অনায়াসে অশেষ কষ্ট কৰে। আৰু ইমানখিনি গধুৰ কঠীয়া কান্ধত দাঙিও নিব নোৱাৰে, বা কাঠৰ নাও এখন বনোৱাটো বহুত খৰচৰ এটা কাম হয়। ইমানখিনি হাতত পইচা যোগাৰ নাথাকে, তেওঁলোকক খাই বৈ চলে। সেয়েহে বজাৰৰ পৰা এখন সহজ পানী কাপোৰ কিনি আনিলে, আৰু পানী কাপোৰখন পানীত মেলি আগ দুটা বান্ধি লৈ এতিয়া তেখেতে ধুনীয়াকৈ এখন নাৱৰ গতে টানি লৈ গুচি গ'ল। চাওক কি ভাল লগা। এনেদৰে তেওঁলোকে নিৰ্দিষ্ট কামখিনি সদায় কম সময়ত কৰিব পাৰে। এওঁলোকৰ যিবিলাক বুদ্ধি সঁচাকৈ অনুভৱ কৰিলে বহুত ভাল লাগে। আমাৰ গাঁৱৰ মানুহবিলাক যদি কেতিয়াবা চহৰমুখী হয়, কিমান যে কি কৰিব পাৰিব, তেওঁলোকৰ কিমান চিন্তাধাৰণাই খেলাই আছে। এয়া তেখেত লাহে লাহে আহি এইটো পাৰ পালেহি। তেওঁ কঠীয়াখিনি এতিয়া অনায়াসে ধুনীয়াকৈ লৈ যাব পাৰিব। কঠীয়াখিনি পানীটো নিতিতিলে, আৰু তেখেতে কান্ধতো কঢ়িয়াই ননাকৈ গোটেইখিনি তেখেতে এতিয়া পথাৰৰ মাটিলৈ কঢ়িয়াই নিব পাৰিব। তেখেতে এইখিনি কেতিয়াৰ পৰা কৰে বুলি মই সোধোতে তেখেতে কৈছিলে যে আমি এইখিনি বহুত আগৰ পৰা এইটো পদ্ধতিৰে কৰোঁ। কাৰণ এজোপা গছ কাটি এখন কাঠৰ নাও বনাবলৈ বহুতখিনি পইচাৰ প্ৰয়োজন হয়। সেইখিনি তেখেতৰ নাই, আৰু এওঁলোকে এনেধৰণে আগবাঢ়ি যাব। এই মানুহখিনিক সদায় আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ।